হেল্ল' এভৰিৱান। তো আজি মই ৰাতিপুৱা শুই উঠিলোঁ। ইমান ৰাতিপুৱা উঠা নাই, মই 8টা মানত উঠিলোঁ। কাৰণ কিয় বহুত কুঁৱলী পৰিছিলে ন, সেইটোৰ কাৰণে। এতিয়াহে ৰ'দটো ওলালে। তো দেখিব আপোনালোকে আমাৰ খেতি কৰিছে দেউতা আৰু মায়ে, একদম মানে হোৱাই নাই। দেখিছেনে, এটা দুটাহে ওলাইছে, ভালকৈ হোৱাই নাই। ৰ'বা আৰু আছে চাব। বেঙেনাৰ গছ নাই, বেঙেনা লগাই নাই। এয়া বিলাহী গছ এঠালে বাচিলে, গোটেইকেইডাল মৰি থাকিলে। ইয়াৰ লগতে আমাৰ ইয়াত জাতিলাও ফলাই নাই, দুটা ফলিলে আৰু নাই আৰু। এয়া মামাহঁতৰ ঘৰলৈ যাই আছোঁ, কাৰণ ইয়াতে ফুলকবি বন্ধাকবি ৰুলে। দেখিছেনে ইমান ধুনীয়াকৈ হৈছে। এয়া আৰু লগতে মামাই এইবিলাক ফুল ৰুই দিছিলে ইমান ধুনীয়াকৈ, একদম লাইন বাই লাইন ৰুই দিছে আৰু এইবিলাক ঘৰৰ সন্মুখত ৰুই দিলে ফুল। চাহ মেকুৰীটি যাই আছে সিহঁতৰ ঘৰত।